নগাঁও জিলাৰ ফাকালিৰ ঈদগাহ ময়দানত সমূহীয়া নামাজ সম্পন্ন। আজি সমগ্ৰ ৰাজ্যজুৰি উলহ মালহেৰে ইছলামধৰ্মী লোকসকলে পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰা পৰিলক্ষিত হয়। অন্যান্য ঠাইৰ দৰে নগাঁও জিলাৰ ফাকালি ঈদগাহ ময়দানত সমূহীয়াভাৱে ইছলামধৰ্মী লোকসকলে ৰাতিপুৱাৰ ভাগত নামাজ সম্পন্ন কৰে। এমাহজোৰা ৰোজা ৰখাৰ পিছত আজি তেওঁলোকৰ পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰা পৰিলক্ষিত হয়। মৰম চেনেহ ভাতৃত্ববোধ অটুট ৰাখি যাতে বিশ্ব শান্তি হয় তাৰ বাবে সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰি এজনে আনজনক আলিংগন কৰা দেখা পোৱা যায়। বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ লগতে সৰু সৰু ল'ৰা ছোৱালীৰ বাবে বেলুন পুতলা আদি বিভিন্ন সামগ্ৰী ঈদগাহ ময়দানৰ চাৰিওকাষে বিভিন্ন ধৰণৰ বিপণী দেখা পোৱা যায়। সকলোৱে একেলগে মৰম চেনেহৰ বাৰ্তা লৈ এজনে আনজনক ঈদৰ শুভেচ্ছা দিয়া পৰিলক্ষিত হয়।